guys, welcome back to my channel Jeevan Zindabad. তো বহুত দিনৰ পিছত আকৌ এটি ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে ঘৰ সজাব পৰাকৈ। তো সৰু সৰু কিছুমান বস্তু ব্যৱহাৰ কৰি বা পুৰণা কিছুমান বস্তু ব্যৱহাৰ কৰি তো কেনেধৰণে ঘৰখন সজাব পাৰি, তো তেনেকুৱা ধৰণৰ কিছুমান প্ৰচেষ্টা মানে ভিডিঅ' বনাই থকা হয়। তো সৰু ভিডিঅ' এটা আপোনালোকৰ বাবে লৈ আহিছোঁ, বেছি দীঘল নহয়, সুন্দৰকৈ ভিডিঅ'টো চাব। আৰু এনেধৰণৰ ভিডিঅ' মাজে মাজে পাই থাকিব মোৰ চেনেলত। তো ঘৰ সজোৱা বা পুনৰ ব্যৱহাৰ কৰা বস্তু, তো ভিডিঅ'বিলাক এনেকৈ পাই থাকিব মাজে মাজে। তো চাব ভিডিঅ'বিলাক। আৰু মোৰ চেনেলটোলৈ যিসকল নতুনকৈ আহে তেওঁলোকক কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগত কাষতে থকা বেল আইকনটো একদম টিপি দিব। ভিডিঅ'টো চাই যাওক, বাকী লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু যদি ভাল লাগে ভিডিঅ'টো। তো চাওক। এয়া গছৰ ডাল হয়, মই গোল নেমু গছৰ ডাল লৈছোঁ, আপোনালোকে যিকোনো গছৰ ডাল ল'ব পাৰে। এয়া ফেব্ৰিক কালাৰ আৰু এয়া পম মই ৰেডিমেড কিনা হয়, আপোনালোকে নিজেও বনাই ল'ব পাৰে। আৰু এয়া অদ্ভুত মই গছৰ ডালটোত লগাই দিম। এয়া DIY ৰেডি হৈ গ'ল। কেনেকুৱা লাগিল ভিডিঅ'টো চাই কমেণ্টত জনাবচোন। আৰু লগতে লাইক এণ্ড শ্বেয়াৰো কৰি দিব। আৰু যদি চেনেলটোৰ ভিডিঅ' ফাৰ্ষ্ট টাইম চাইছে তেনেহ'লে চেনেলটোত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো কিন্তু দবাই দিব দেই।